ঠাণ্ডা লাগিছে এবাৰ ৰ'দ দিছে ও গাইজ আপোনালোকে ভিউ চাওক না কি বঢ়িয়া লাগিছে মানে ৰাস্তাটো চাওক কি মজা আৰু এইটো হৈ গ'ল উমিয়াম লেক আপোনালোকে চাওক কেনেকুৱা লাগিছে চাওক আমি মানে চৰি থকা দেখি গ'লোঁ হাতী কেইটা চাওক গাইজ ভিউ চাওক না আপোনালোকে কেনেকুৱা লাগিছে একদম মানে এনেকুৱাও ফিল হৈছে যে আমি ডাৱৰ মাজতে খাই আছোঁ আৰু আমি আহি এইটো প্ৰথমটো ভিউ পইণ্ট পাই গ'লোহি আৰু আপোনালোকে ভিউ চাওক কেনেকুৱা লাগিছে আৰু আমাৰ গাড়ীয়ে মানে আজি ফাৰ্ষ্ট টাইম টোল টেক্স দিছে তো গাইজ আমাৰ গেট খোল খাই গ'ল হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বহুত দিনৰ মূৰত আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো গাইজ গুড মৰ্ণিং আৰু এতিয়া মৰ্ণিং বাজিছে আপোনাৰ 4:50 আৰু আমি যাবলৈ লৈছোঁ মানে শ্বিলং বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু আমি এতিয়া তিনিজন ওলাইছোঁ মোৰ দাদা আছে আৰু মোৰ মাহীঘৰ ভাইটি আছে আৰু জেঠাইঘৰ ভাইটিজন যাব আমাৰ গুৱাহাটীৰ পৰা তো এতিয়া মানে আমি ওলাইছোঁ আৰু ঘৰৰ পৰা লাইফত ফাৰ্ষ্ট টাইম ইমান লং ট্ৰিপত যাম আৰু আমি এজনো গৈ পোৱা নাই আগতে শ্বিলং তো আপোনালোকে দেখিছে আমাৰ ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া মানে তো বলক লগ পাই আছোঁ তো গাইজ এতিয়া মানে আমি ঘৰৰ ওচৰতে আছোঁ জাষ্ট আমি ঘৰৰ পৰা ওলালোঁ মানে মেইন ৰাস্তাত ওলাইছোঁ এতিয়া আমি গৈ থাকিম আৰু গম পাই আপোনালোকে মোৰ ঘৰ গোলাঘাটৰ আঠখেলীয়াত হয় তো আমি এতিয়া আঠখেলীয়াৰ পৰা গোলাঘাট যাম তো গোলাঘাট হৈ নুমলীগড় হৈ আমি যাম তো আপোনালোকে চাই থাকক প্ৰত্যেকটো আমি আপডেট দি যাম আপোনালোকক তো অ'কে গাইজ আমি মানে আহি এতিয়া পাইছোঁহি আৰু গোলাঘাট পাওঁ হৈছোঁ তো গোলাঘাটলৈ আৰু আপোনাৰ 5-6 কিলোমিটাৰ মানে আছে তো মানে এতিয়া পোহৰ হৈছে আপোনালোকে দেখিছে খালি অলপ ফগ আছে আপোনালোকে দেখিছে আৰু অলপ বগা হৈ আছে তো এতিয়াতো ট্ৰেফিকো নাই তেনেকৈ তো গৈ ভাল লাগিছে বাৰু আৰু আপোনালোকে এনেকৈ গৈছে নাই কমেণ্ট কৰিব মানে যিবিলাকে যদি যোৱা নাই হেৰি শ্বিলং বা বেলেগত ফাৰ্ষ্ট টাইম আমি আহিছোঁ তো আপোনালোকেও চাই থাকক বহুত কথা শিকিবলৈ পাব আৰু আমিও মানে ইণ্টাৰেষ্টিং কথাটো এইটো যে আমি মানে এজনো আগতে গৈ পোৱা নাই আৰু তাত নিজে এক্সপিৰিয়েঞ্চ কৰিম কেনেকৈ কি হয় বা মানে কিমান টাইম লাগে গাড়ী আৰু চব আপোনালোকে আপডেট পাই যাব ৰুম থকা খোৱা সকলো আপডেট পাই যাব মানে সকলো আপোনাক দেখুৱাম আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব আৰু যিবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে দেখিছে আমি গোলাঘাট টাউন সোমাইছোঁ আৰু লাহেকৈ তো আমাৰ মানে এইটো গোলাঘাটৰ আমাৰ নিয়েৰেষ্ট পেট্ৰল পাম্প নুমলীগড়ৰ বাবা থান শিৱ মন্দিৰৰ ওচৰত পাইছোঁহি আপোনালোকে দেখিছে চবফালে একদম চাহ বাগান পাহাৰ তো আপোনালোকক এটা বস্তু দেখাম মই এতিয়া যিহেতু ভিডিঅ' কৰি গৈ আছোঁ তো মই ড্ৰাইভিং কৰা নাই মানে মোৰ এখন আৰু মই এখনতে কেমেৰা ধৰি আছোঁ তো মোৰ মানে ভাইটিয়ে যিটো প্ৰিন্স আৰু ই ড্ৰাইভিং মানে ষ্টেৰিং ধৰি আছে আৰু মই এক্সেলটো দি আছোঁ আপোনালোকে বাগান চক কি ধুনীয়া এটা ভিউ আহিছে ওম নমঃ শিৱায় এয়া হৈছে আমাৰ বাবা থান মন্দিৰ একদম পূৰা গ্ৰীনেৰী লাগিছে চাওকচোন আপোনালোকে কি মজা লাগিছে ৱাও তো গাইজ আমি মানে ফাইনেলি পাই গ'লোহি নুমলীগড় তিনিআলি আৰু এইফালে ৰাইট চাইডে গ'লে আপুনি পাব দেৰগাঁও যোৰহাট ডিব্ৰুগড় য'ত যায় আৰু এটি ৰোড হয় এইটো আৰু আমি এতিয়া লেফ্ট চাইডে যাম গুৱাহাটী অভিমুখে তো গাইজ আমি মানে ৰখিলোহি গোলাঘাট টাউন পাৰ হৈ অলপ ৰৈছোঁ আৰু চবৰে পেচাব কৰিব লাগি আছে বোলে কিবা খোৱা নেকি প্ৰিন্স কি উলিয়াইছা অ' পাৰফিউম কিয় লাগে আকৌ পাতত কোৱাচোন কোৱা মাৰি দিয়া ই আকৌ বাটত বোলে পাৰফিউম লাগে তাক তো বলক এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ বেছিকৈ ৰৈ থাকিলে আকৌ আমাৰ বহুত দেৰি হৈ গৈ থাকিব সেইযোৰ তোমাৰ 90 টকা আমি যেতিয়া নগাঁও আহিছিলোঁ বৰষুণ দিওঁতে আমি এইটোত মানে পেট্ৰল পাম্পতে আমি ৰৈ আছিলোঁ হ'লে বহুত ডাঙৰ একদম বৰষুণ দিছিলোঁ তেতিয়া তো গাইজ আপোনালোকে দেখিছে আমি কাজিৰঙাত কৰিডৰত অলৰেডি সোমাইছোঁ আৰু এইবিলাক হৈছে স্পীড চেঞ্চৰ মানে আমি যদি 40তকৈ স্পীড বেছি যাওঁ তো আমাৰ বোলে অট'মেটিক চালান কাটি যাব তো আপোনালোকে দেখিছে ওপৰত কেমেৰা লাগি আছে দুটা সেইকাৰণে মানে বহুত ভয়ে গৈ আছোঁ আৰু আমি এতিয়া পাইছোঁহি লাহেকৈ কঁহৰা আপোনালোকে দেখিছে এখন অৰ্কিড পাৰ্ক তো এইফালে অৰ্কিড পাৰ্কলৈ যায় আগতে আমি গৈছোঁ বাৰু আৰু অৰ্কিড পাৰ্কলৈ আপোনালোকে এইটো ৰাস্তাটো যাব পাৰে চাওক দুটা ৰাস্তা আছে এইটোতো যাব পাৰে তো গাইজ চাওক এইটোৱে হৈছে আমাৰ কাজিৰঙা
কহৰা চাৰিআলি এইখন দেখাই দিয়া গেটখন দেখাই দিয়া এইফালেদি যায় কাজিৰঙা জীপ চাফাৰী আকৌ আমি এইবিলাক স্পীড চেঞ্চৰ পাৰ হৈ আহি আছোঁ আৰু লাহে লাহে মানে এনিমেল কৰিডৰ যিহেতু তো লাহে লাহে অহাই ভাল কাৰণ ঠিক নাই ন কেতিয়া মানে মাজেদি কি পাৰ হৈ দিয়ে গঁড় আহি যাব পাৰে বাঘ আহি যাব পাৰে হৰিণাও আহি যাব পাৰে কেতিয়াবা তো এতিয়া বুঢ়ীয়াই হালধিবাৰী মন্দিৰ পাইছোঁহি তো ইয়াতে আমি ৰ'ম অলপ সময় মুখ হাত ধুম আৰু সেৱা এটা কৰি যাম ইয়াতে আমি গোটেইকেইটাই সেৱা কৰি ল'লোঁ আৰু পূজাৰীজনে প্ৰসাদো দিলে তো গাইজ আমি এতিয়া হৈ গ'ল ইয়াত অলপ ৰ'লোঁ এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম চলো গাইজ আপোনালোকে দেখিছে কি সুন্দৰ ৰাস্তা একদম মৰ্ণিং আৰু বেছি ভিৰ চিৰ নাইতো তো আমি কাজিৰঙাৰ মাজেদি আৰু এনেকৈ গৈ আছোঁ আৰু আমি কাজিৰঙাৰ মাজত চৰি থকা গঁড়ো দেখা পালোঁ তো এনেকৈ মাজে মাজে চাই আহি আছোঁ আৰু আমি মানে চৰি থকা দেখি গ'লোঁ হাতী মানে অলপ জুম কৰি চাবলৈ চাইছোঁ চক কেইটা চক হাতী আৰু আমি গঁড় দেখিলোঁ বহুত তো কিমান দাম লাগি গৈছে দেখিছে আপোনালোকে চ' বি কেয়াৰফুল আৰু এইটো কাজিৰঙা এটা ভিউ পইণ্ট আছে এতিয়া নৰওঁ আৰু কাৰণ আমাৰ সময়ৰ কথা আছে ঘূৰি আহোঁতে ট্ৰাই কৰিম ৰ'বলৈ তো গাইজ আমি ফাইনেলি জখলাবন্ধা পাইছোঁহি তো এতিয়া আমি জখলাবন্ধাতে খাই ল'ম আৰু চাহ ৰুটি এনেকৈ কিবা এটা তো ইয়াতে আমি খাই ল'লোঁ প্ৰথমতে চাহটো তাৰপিছত আমি খালোঁ ৰুটিটো ঠিকেই দিছে বাৰু কেনেকুৱা লাগিছে প্লিজ কোৱা তো গাইজ আমি এতিয়া মানে নগাঁও পাৰ হৈ আহি আছোঁ আৰু এতিয়া খালি কোন জেগাত আছোঁ একজেক্ট নাজানো নাম চাম তো আপোনালোকে দেখিছে আমি মেপ চাই আহি আছোঁ আৰু ৰাস্তা মানে একদম মজা আৰু চব ফ'ৰলেন তো গাইজ ফাৰ্ষ্ট টাইম মানে প্ৰথমখন টোল গেট আমি পাই গ'লোহি তো গাইজ আমাৰ গেট খোল খাই গ'ল তো ব'লক আৰু আমাৰ গাড়ীয়ে মানে আজি ফাৰ্ষ্ট টাইম টোল টেক্স দিছে এতিয়া কিমান কাটিলে গম পোৱা নাই এতিয়ালৈকে তো মেছেজ আহিলে গম পাম আৰু এতিয়া মানে আমি গৈ আছোঁ আকৌ যোৰাবাট পাৰ হৈ খানাপাৰালৈ কাৰণ জেঠাইঘৰ ল'ৰাটো মানে খানাপাৰাতে উঠিব চ' তাক আনিব গৈ আছোঁ তো এতিয়া ফাইনেলি আমি আকৌ যোৰাবাটৰ পৰা আহি পিনে এতিয়া মানে শ্বিলঙৰ ৰাস্তাত সোমাই গ'লোঁ আপোনালোকে দেখিছে আমাৰ মেঘালয়ৰ ৰাস্তা আৰম্ভ হৈ গ'ল আৰু এতিয়া আপোনালোকে যদি দেখিছে লেফ্ট ছাইডে থকাখিনি হৈছে অসম আৰু ৰাস্তাটোৰ মানে প্ৰায় ৰাইট ছাইডত থকাখিনি হৈছে মেঘালয়ত পৰে তো এতিয়া আমি গৈ থাকিম আৰু মেঘালয়ৰ ৰাস্তা আমাৰ আৰম্ভ হৈ গ'ল পাহাৰ মানে একদম একা বেকা ৰাস্তা তো ব'লক তো গাইজ আমি এতিয়া ফাইনেলি মানে শ্বিলঙৰ ৰাস্তাত গৈ আছোঁ আৰু মেঘালয়ৰ প্ৰথমখন টোল গেট আমি পাইছোঁ মেঘালয়ত চাগে এখনেই টোল গেট আৰু এখন আমি এতিয়া ক্ৰছ কৰিম তো চাওঁ কিমান কাটে তো এতিয়া আমি গৈ থাকিম আৰু টোল গেট নাই চাগে মই জনাত আৰু আপোনালোকক মই দেখাই দিছোঁ মানে গুৱাহাটী আমি খানাপাৰা ৰ'লোঁ আৰু আমাৰ জেঠাইঘৰ ল'ৰাজন আহি গ'ল এজন হৈছে এইজন প্ৰণৱ আৰু এতিয়া আমি 4জন হৈ গ'লোঁ তো 4জনে আমি গৈ থাকিম তো ব'লক তাৰপাছত আমি আহি পাই গ'লোহি এখন ধাবা লেফ্ট চাইডে আছে শ্বিলং নোপোৱাৰ অলপ আগতে পাই যাব আপোনালোকে নামটো দেখোন বৰ বেলেগ হাইৱে ধাবা 2 তো আমি ইয়াতে খাই ল'লোঁ আৰু ভাতটো আৰু মানে প্ৰণৱে বোলে ভাত নাখায় সেইটো কাৰণে চাহকে খালে আৰু এতিয়া আমি আহি আছোঁ আৰু শ্বিলং পাওঁ হৈছোঁ আৰু বেছি দূৰ নাই আপোনালোকে ৰাস্তা দেখিছে একদম কি খাতৰনাক মানে আৰু ৰাস্তাবিলাক বেছি বহুত ভাল মানে যেনেকৈ ভাবিছিলোঁ তেনেকুৱা নহয় ড্ৰাইভিং কৰি কিবা এটা ভাল লাগিছে মানে একদম আৰু এতিয়া আমি আহি পাই গ'লোহি উমিয়াম লেকৰ যিখন ফ্লাইঅভাৰ এতিয়া আমি ইয়াৰ পৰা যাব লাগিব ৰাইট চাইডে আৰু আমাৰ শ্বিলঙৰ যিটো 4 লেন ইয়াতে শেষ হয় আমি এতিয়াৰ পৰা মানে 2 লেনহে পাম আৰু সেইফালে যায় হয়তো তো আপোনালোকে দেখিছে আমি পাই গ'লোহি উমিয়াম লেকৰ প্ৰথমটো ভিউ পইণ্ট তো ইয়াতে আমি অলপ সময় ৰ'ম তো গাড়ীখন পাৰ্ক কৰি পিনে আমি অলপ তলত যাম তো চাই আহিম ব'লক আপোনালোককো দেখাম তো গাইজ আপোনালোকে দেখিছে এইটোৱে হৈ গ'ল উমিয়াম লেক মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই ইমানেই ভাল লাগিছে মানে আমি ফাৰ্ষ্ট টাইম এনেকুৱা এটা ডাঙৰ লেক দেখিছোঁ লাইফত তো মানে আপোনালোকে চাওক কি মজা লাগিছে ভিউটো পানীবিলাক কিবা নীলা টাইপৰ হৈ আছে এতিয়া অলপ সময় ৰ'লোঁ আৰু সিহঁতি এনেকৈ ফটো মাৰি আছে তো দেখিছে মোক মানে সিহঁতি ফটো মাৰি নিদিয়ে অকল সিহঁতিকেইটাই ফটো মাৰি বেছি থাকে তাৰপৰা আমি অলপ চালোঁ আৰু তাৰপাছত আমি আগবাঢ়োঁ নহ'লে আকৌ দেৰি হৈ গৈ থাকিব তো ব'লক তো এতিয়া মানে আমি শ্বিলং টাউন পাৰ হৈ মানে ডাইৰেক্ট আমি চেৰাপুঞ্জী গৈ আছোঁ কাৰণ আমি মানে চেৰাপুঞ্জীতে থাকিম
তো গাইজ চাওক আপোনালোকে কেনেকুৱা ধুনীয়া ৰাস্তা মানে কি ক'ম দুইফালে একদম পাহাৰ একদম একা বেকা ৰাস্তা মানে গৈ বহুত ভাল লাগিছে আৰু মানে আমি যিমানে ওপৰত আহি আছোঁ মানে সিমানে আমাৰ ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ আছে আৰু মানে আমাৰ কাণকেইখনে আমি লাহে লাহে কমকৈ শুনিবলৈ ধৰিছোঁ আৰু মানে চবৰে কাণবিলাক কিবা সোপা মাৰি ধৰা লিখা লাগিছে আৰু মানে আমি গাড়ীৰ মাত নুশুনা হৈছোঁ গাড়ীৰ হৰ্ণটো কমকৈ শুনিছোঁ মানে তো এয়াৰ প্ৰেছাৰৰ কাৰণে হৈছে বুলি কৈছে ইয়াতে তো আপোনালোকৰ লগত হৈছে নে কমেণ্ট কৰি জনাব আৰু মানে ইয়াতে আমি যিমান দেখিছোঁ চিপছৰ পেকেটবিলাক তো ইমানেই মানে ফুলা যে মানে একদম ফাটি যাওঁ কৰি থাকে মানে তো আমাৰ তাততো এনেকুৱা নাথাকে তো গাইজ আপোনালোকে দেখিছে আমি আহি এটা ভিউ পইণ্টৰ ওচৰ পাইছোঁ আৰু ইয়াতে মানুহবিলাকে ৰৈ চাইছে বাৰু ভিউ পইণ্টটো তো আমিও অলপ ৰ'ম ইয়াতে চাই যাম কেনেকুৱা হয় ভিউ পইণ্টটো তো বলক অ' মাই গড আপোনালোকে দেখিছে কি মজা ভিউ মানে আমি লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা এটা ভিউ পইণ্ট দেখিছোঁ আৰু মানে আমাৰ এনেকুৱা লাগিছে যে মানে কি ক'ম ক'বলৈ ভাষা নাই তো গাইজ চাওক না আপোনালোকে কেনেকুৱা মজা ভিউ আহিছে মানে একদম আমাৰ মানে বেলেগ এখন দেশত থকা লিখা ফিল আহি আছে আৰু মানে আকাশ একদম মুকলি জেগা কি ক'ম মানে আৰু ইমান ভাল লাগিছে নহয় মানে একদম ক'বলৈ ভাষা নাই আৰু মানে আপোনালোকে চাওক না ভিউটো এনজয় কৰক আৰু মোবাইলত ইমান কেপচাৰ কৰিব নোৱাৰি মানে মোবাইলত বহুত কম লাগে কিন্তু একচুৱেলি ৰিয়েল লাইফত আমি মানে ইমানেই এনজয় কৰি আছোঁ মানে ক'বলৈ ভাষা নাই আৰু অ' গাইজ চাওক না আপোনালোকে ভিউ চাওক না কি মজা লাগিছে মানে কি মুকলি আকাশ একদম মানে যিটো লাগিছে নহয় একদম ছুইজাৰলেণ্ডৰ লেখীয়া লাগিছে মানে কি ক'ম আৰু গাইজ গোটেই মুকলি পাহাৰ মানে কি ক'ম আৰু বহুত মজা লাগিছে মানে গৈ একদম আপোনালোকে মানে চেৰাপুঞ্জী কেতিয়াও নহাকৈ নাথাকিব মানে লাইফত একবাৰ হ'লেও চেৰাপুঞ্জী আহিব ৰাস্তা চাওক না এফালে একদম পাহাৰ মুকলি একদম আকাশত থকা লিখা লাগিছে এফালে পাহাৰ কি ক'ম গাইজ ভিউ চাওক না গাইজ কেনেকুৱা লাগিছে একদম ডাৱৰৰ মাজত আৰু আমি তাতে খাই আছোঁ মানে একদম এনেকুৱা লাগিছে যে একদম মানে ডাৱৰৰ মাজত খাই আছোঁ আৰু আমি ইয়াতে আকৌ কিবাকিবি খাই ল'লোঁ আৰু তো গাইজ ফাইনেলি আমি পাই গ'লোহি চেৰাপুঞ্জী আৰু মানে বহুতকেইটা ৰুম বিচৰাৰ পাছত আমি ফাইনেলি এটা হোমষ্টে পাই গ'লোঁ আৰু আমাৰ আজি ফাৰ্ষ্ট নাইটটো ষ্টেটো ইয়াতে হ'ব চেৰাপুঞ্জী টাউনৰ ওচৰতে হোমষ্টে এটা পাইছোঁ আৰু মানে বহুত ভাগৰ লাগিলে আৰু মানে টাইমো নহ'ল আৰু মানে যিহেতু ড্ৰাইভিং অকল ময়ে কৰি আছোঁ সেইটো কাৰণে ভিডিঅ' বনাবলৈ মন নগ'ল তো মানে বাকী হোমষ্টেবিলাক কাইলৈ দেখাম আজিৰ কাৰণে ইমানেই আছিলে বাই বাই